এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰো বহুত বেছি ভালে আছে মোৰো ভালেই বাৰু বেয়া নহয় যোৱাটো ভিডিঅ'ত মই আপোনালোকক কৈছো যে মোৰ অকমান বেমাৰ হৈ আছিল কি বেমাৰ হৈছিল কোৱা নাই এতিয়া কৈ দিও শুনক মানে মোৰ গলব্লাডাৰ ষ্টন হৈছে আৰু আজি অপাৰেচন কৰিব সেই কাৰণে এতিয়া অপাৰেচন কৰিব যাব ওলাইছে দেখিছানে পুৰা হাজি কাছি যাব ওলাইছো মানে এইকেইদিন বহুত চিন্তা কৰিলো অপাৰেচন কৰিব ভয় লাগিছে কি হ'ব কি নহব আগতে এইবিলাক কেতিয়াও কৰি পোৱা নাই তাৰপিছত চিন্তা কৰি কান্দা কাটা কৰি একদম অৱস্থা মোৰ বেয়া আৰু আজি এতিয়া যাব ওলাইছো ফাইনেলি আৰু সবেই কৈছে আম্মাহঁতে যে অপাৰেচনহে কৰিবা একোতো বেলেগ নহয় তো সেইকাৰণে ধুনীয়াকৈ ওলাব দিছে আৰু ময়ো একদম পুৰা একদম হাজি কাছি ষ্টাইল কৰি ওলাইছো আৰু এটা কথা বেমাৰ হৈছে বুলি যে মানুহ একদম মানে ভাঙি পৰিব তেনেকুৱা নহয় মনৰ পৰা সাহস লাগিব আত্মবিশ্বাস লাগিব আৰু সেইকাৰণে ময়ো নিজকে সাহস কৰি কেনে ধুনীয়াকৈ ওলাইছো আৰু যাম এতিয়া অপাৰেচন কৰিবলৈ আৰু আপোনালোকে মোক আশীৰ্বাদ কৰিব যাতে ভালে ভালে হয় আৰু ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক কি কৰোঁ কি নকৰোঁ দেখাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো চাই এয়া আমি আহি পালোঁ ডেপছন নাৰ্ছিং হোম আৰু ইয়াতে আজি অপাৰেচন কৰিব আৰু এয়া আম্মা আৰু এয়া আব্বাই দেখিছেনে বস্তু চস্তু কাপোৰ চাপোৰ যি লাগে চব লৈ গৈ আছে আৰু এয়া আমিও ভিতৰত সোমালোঁ আৰু বিছমিল্লা বুলি কি হয় আল্লাহৰ ওপৰত চব আম্মাহঁতে ৰিচিপশ্যনত যাই কিবা কথা পাতি আছে আৰু ইফালে এয়া বেগ চেগ চব লৈ আহিছে আৰু ইয়াৰ ঋষি আৰু মই বহি আছোঁ আৰু ইহঁতে মোক কয় যে মই বোলে অতীত সোমায়ো ভিডিঅ' কৰি থাকিম অতীত নিদিয়ে ভিডিঅ' কৰিব ফেচিলিটিয়ে বেলেগ আৰু লেভেল আছে এইটো চব লৈ যাব আবাৰ ভয় লাগছে নেকি আৰু তোমাৰ লাগছে নেকি ভয় দোৱা কৰি থাক খালি মোৰ লাগাতে মই বিন্দাছ আছো আৰু এয়া আমি এতিয়া গৈ আছো ওপৰলৈ আৰু এয়া আমি ওপৰত আহিলোঁ আৰু এতিয়া এয়া ৰুম পালোঁ আহি আমাৰ কেই নম্বৰ ৰুম 205 নম্বৰ ৰুম আৰু এইটো আমাৰ ৰুম তো গাইজ আমি ৰুমত আহি বহি আছোঁ এতিয়া আৰু আজি মানে জীৱনত নোপোৱা এক্সপিৰিয়েঞ্চ এটা পাব আহিছোঁ জীৱনত নোপোৱা এক্সপিৰিয়েঞ্চ এটা ল'ব আহিছোঁ কেনেকুৱা লাগে চাওঁ আৰু আপোনালোকতো আছেই মোৰ লগত সদায় দোৱা কৰিব আপোনালোকে আশীৰ্বাদ কৰিব বাকী আৰু আল্লাহৰ ওপৰত এয়া চাওক আব্দুলহঁতো আহিছে খবৰ ল'বলৈ এতিয়া লুডু খেলি আছোঁ মানে অপাৰেচন কৰা 12টা বজাত কৰা কথা আছিলে পিছত এনেস্থেচিয়া বেজি দিয়া ডক্টৰ নাই আৰু সেইকাৰণে এতিয়া ইভিনিঙলৈ কৰিব আৰু কি কৰি থাকিম আৰু এতিয়া লুডু খেলি আছোঁ আমি এনেকৈ লুডু খেলি থাকোঁতে আহি গ'ল নহয় নাৰ্ছ বাইদেউ কেইজনী আৰু হাতত চেলাইন বেজি কি লৈ আহিছে আহি দিলে নহয় বিছমিল্লা বুলি সানি খুচি হাতত চেলাইনটো লগাই এবাৰ নহয় দুবাৰকৈ সানিব লগা হৈছে তাৰ উপায় নাই আৰু লৈ কেনে শুই আছোঁ আৰু এতিয়া অপাৰেচন কৰিব লাগিব যেতিয়া তাৰ আগতো চেলাইন লগাবয়ে আৰু এয়া দেখিছেনে ফাৰ্ষ্ট টাইম ইয়াতে লগাইছে হাত একদম ফুলি গৈছে তাৰপিছত আকৌ নেক্সট এঠাইত বেলেগত লগাইছে আৰু ৰাতিপুৱাৰ পৰা মই একো খোৱা লোৱা কৰা নাছিলোঁ যিহেতু অপাৰেচন কৰিব খালী পেটতে থাকিব দিছিলে ইফালে ভোকতে মূৰৰ বিষত থাকিব পৰা নাই ইফালে আম্মাই মোক পুৰা একদম ভিক্স লগাই মূৰ মালিচ কৰি দি আছিল আৰু এনেকৈ থাকি আৰু সময় হ'ল সন্ধিয়া 5:15 মান আৰু লগে লগে নাৰ্ছ আহি গ'ল আহি মোক লৈ যাবলৈ আহিছে এতিয়া A few moments later. মোক অতীত সোমোৱাৰ 1 ঘণ্টা পিছতে মোৰ অপাৰেচন সাকসেস হৈ গৈছে আৰু লগে লগে মোক উলাই দিছে বাহিৰত আৰু এয়া দেখিছেনে মোৰ ঘৰৰ সকলো মানুহ বাহিৰত ৰখি আছিল অতীৰ আৰু মইতো একো গমেই পোৱা নাই মোক এনেস্থেচিয়া দি থৈছে মই
মোৰ একদম হুচে নাছিল তেতিয়া কেনেকৈ লৈ গৈছে কেনেকৈ কি কৰিছে মই একো গম পোৱা নাই আৰু এই ক্লিপকেইটা মোৰ ভাইটিয়ে লৈছে মইতো গমেই পোৱা নাই আৰু ভাইটিয়ে লৈ থৈছে ক্লিপকেইটা তাক বহুত বহুত থেংক ইউ সি যে ধুনীয়াকৈ ক্লিপকেইটা লৈ থৈছে लेकिन अब डांगी देखो Five hours later. তো গাইজ এতিয়া হৈছে ৰাতি 11:30 আৰু এয়া চাওক সিহঁতে ভাত খাই আছে টিফিনত ভাত লৈ আহিছে আৰু আম্মা আৰু ঋষিয়ে ভাত খাই আছে আৰু মইতো কালি ৰাতিয়ে ভাত খোৱা দিনটো একো খোৱা নাই আৰু এতিয়াতো একো খাবই দিয়া নাই চেলাইন লগাই আছে The next day. Hey guys, good morning. আজি হৈছে নেক্সট ডে মৰ্নিং আৰু যোৱাকালিতো মোৰ অপাৰেশ্যনটো ভালে ভালে হ'ল আপোনালোকৰ দুৱাত আৰু যোৱাকালি অপাৰেশ্যন কৰিবৰ কাৰণে মোক খালী পেটে থাকিব দিছিলে সেইকাৰণে মই ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাছিলোঁ আৰু ৰাতিও একো খোৱা নাই আৰু এতিয়া খুব বেছি ভোক লাগিছে আৰু ডক্টৰ আহি ক'লে যে ব্ৰিটেনিয়া বিস্কুট আৰু লাল চাহ খাব পাৰিব আৰু এতিয়া এই আব্বাই মোক লাল চাহ আৰু ব্ৰিটেনিয়া বিস্কুট খাব দিছে বিস্কুট মানে এখনহে খাব দিছে মই একে ভোকতে থাকিব নোৱাৰি দুখন খাই দিলোঁ নহয় আৰু কিমাননো শুই থাকিম আৰু শুই শুই পিঠি বিষ উঠি গৈছে কাৰণে নিজে অকণমান থিয় হ'বলৈ চেষ্টা কৰিছোঁ গাইজ মই হস্পিটেলতে আছোঁ এতিয়া আৰু ইয়া ইফালে ইয়া কেণ্ডেল চেণ্ডেল লগোৱাই আছে আৰু এনেই অকণমান খোজকাঢ়ি আছোঁ শুই শুই আৰু ইচ্ছা নোপোৱা হৈছে শুবলৈ এয়া হৈছে মঙলদৈ টাউন আৰু মই ইফালে খোজকাঢ়ি আছোঁ নিজে যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ খোজকাঢ়িবলৈ খোজকঢ়াটো বহুত বেছি জৰুৰী হয় অপাৰেশ্যনৰ পিছত ডক্টৰে খোজকাঢ়িব দিছে আৰু নাৰ্ছসকলেও কৈছে অলপ খোজকাঢ়িবৰ কাৰণে আৰু খোজকাঢ়ি আহি এয়া দেখিছেনে চাহ আৰু বিস্কুট খাই আছোঁ ভোকতে আৰু কি খাম বিস্কুট আৰু ব্ৰিটেনিয়া বিস্কুট আৰু চাহকে পূৰা খাই আছোঁ আৰু বহি বহি এইফালে আব্বাই ধৰি আছে এখন এখনকৈ বিস্কুট আৰু মই খায়ে আছোঁ Hours later. আমাক ডিচাৰ্জ দিলে এতিয়া আৰু ঘৰত যাম এতিয়া ভাল লাগিছে কালিয়ে আহিছোঁ হস্পিটেলত থাকিলোঁ এতিয়া ঘৰলৈ যাম মোৰ মাতটো আপোনালোকে শুনিছেনে নাই গম নাপাওঁ বহুত লাহে লাহে কথা ক'ব দিছে এতিয়া ঘৰত যাম অপাৰেশ্যন হৈও মোৰ ইমান বেমাৰী ফিল হোৱা নাছিল যিমানখিনি এই চকীখনত বহি মোৰ ফিল হৈছে আৰু এতিয়া আমি তললৈ গৈ আছোঁ নামি এইখন নাৰ্ছিং হোমতে মোৰ অপাৰেশ্যনটো হৈ গ'ল ভালে ভালে আৰু ইয়া গাড়ী এতিয়া যাওঁ ঘৰলৈ আৰু আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে বাই বাই গাইজ